প্ৰথমে এই মঞ্চৰ পৰা সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই প্ৰতিযোগী নহয়, কিন্তু এসময়ত প্ৰায় 15 বছৰ ধৰি এইখন মঞ্চৰ প্ৰতিযোগী আছিলোঁ। গতিকে এইখন মোৰ প্ৰাণৰ মঞ্চ আৰু লিপডাৰ মানে আচলতে কোৱাৰ কাৰণে মই না কৰিব নোৱাৰিলোঁ, কাৰণ আবৃত্তি বুলিলে আৰু মোৰ কাৰণে বহুত বেলেগ কিবা এটা বিশেষ ৰকম। আৰু মোৰ আজি অনুশীলনো নাই, কেৱল মাত্ৰ যি ইয়াত আবৃত্তি কৰা কেইবাগৰাকী প্ৰতিযোগীক মই শিকাইছিলোঁ কাৰণে তেওঁলোকক শিকাওঁতে যিখিনি মোৰ অনুশীলন হৈছিলে মাত্ৰ সিমানেই, সেইখিনিকে লৈ পেলাই আপোনালোকৰ আগত মই আবৃত্তিটি পৰিৱেশন কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম এই যে অগ্নিবীণাৰ টান। কবি অসম কেশৰী অমৃতাগিৰি ৰায়চৌধুৰী। এইটো নহয় হাঁহি তামাচান ভাগৰ জোৰোৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। ই যে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ই যে ৰুদ্ধ আত্মবেদনা নিজৰি ওলোৱা অনন্তা। ই যে সোধাৰ কাৰণে দেৱদানৱৰ হিন্দু মথন গান, ই যে মৃত্যুঞ্জয় পদৰ কাৰণে মহাহলাহল পান। ই যে মাতৃ চৰণ পূজাৰ বেগীত হৃদয় ৰক্তদান, ই যে ভাই ভাই হবে চকু পচাৰতে এক হৈ যোৱা প্ৰাণ। ই যে হীনতা নিচতা ভীৰুতা দীনতা জোকাৰি পেলোৱা ভাৱ, ই যে এক ৰূপ ৰখে এক ৰঙি চঙে এক কৰি দিয়া চাপ। ই যে মহামানৱতা মূৰ্ছিত হোৱা অতি ঘোৰ অপমান, ই যে উৎপীড়নৰ ঘৃণিত গৰ্ভ গুণ কৰা অভিযান। ই যে সত্য জীৱন চকোৱা বজ্ৰণী নাভিদান, ই যে মানৱৰ অধিকাৰ হেতু শৃংখল অভিযান। ই যে নৰ নাৰায়ণ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস, ই যে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণ ভৰা অভিলাষ। ই যে মুক্ত জীৱন বন্ধন কৰা কঠোৰ বেথাৰ হান, ই যে মানৱতা অৱমাননাকাৰীক বৰ্তিত কৰা জান। ই যে শত আঘাতৰ ৰক্ত ধোৱা শ্ৰাৱণৰ মহাবান, ই যে মাতৃ আদেশ সন্তান প্ৰাণ দিবলৈকে বলিদান। ধন্যবাদ। প্ৰস্তুতি অবিহনে প্ৰথমবাৰ ইয়াত পৰিৱেশন কৰিলোঁ, তাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰি সামৰিছোঁ। ধন্যবাদ।